মানে জনাই আমি ৰাধাকৃষ্ণৰ হেৰি তো সকলোকে গুড ইভিনিং দিলোঁ। চ' আজি আমি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মোৰ ঘৰৰ পৰা। এইফালে মোৰ ঘৰটো আছে আৰু গাড়ী ৰখি আছে আমাৰ পিছফালে। আমি আজি ৰাস অভিমুখে যাম বুলি ওলাইছোঁ। চ' আমি বাহিৰত এখন ৰাস হৈ আছে, নলবাৰী যিহেতু ৰাস নাই এইবাৰ। চ' আমি অলপ যাব লগা হৈছে। আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল পিছফালে, ৰখাত ধৈৰ্য নাই ইয়াত, কিন্তু আমি যাই আছোঁ এতিয়া বাইহাটা চাৰিআলি। বাইহাটাক লৈ যাওঁ, বাইহাটা চাৰিআলি নহয়, বাইহাটাক লৈ যাওঁ। তাৰপিছত চাওঁ যাতে কি হৈ দেখা পাওঁ। বলক আপোনালোকে আহক। সুবিধা আজি হয় বলা অলপ ফুৰি আহোঁ। বলক। আৰু দাদা আছে আমাৰ লগত। বল আৰু এতিয়া আজাদুকা মিছ। আহি পালোঁ ৰঙিয়া এতিয়া বৰ্তমান, কিন্তু ৰঙিয়াৰ পৰা আৰু ভিতৰে সোমাই আহিছোঁ আমি 5 কিলোমিটাৰ মান। এইটো কুমৰিকাটা যোৱা ৰাস্তাত যাব লাগিব। গাড়ী চাড়ী ৰখি আছে, দোকানী তলত সোমাই দোকানী সুধি দিলোঁ। নলবাৰীখনো হ'ব লাহে লাহে আৰু 5-10 বছৰৰ পিছত খুচিয়ে অলপ অলপ পঢ়ে ভাল সুধে দাদা। ৰাজ কোনফালে চলিছে চিধাই। আমি ৰঙিয়া আহি পালোঁ। ৰঙিয়া আহি পেলাই এতিয়ালৈ আমি ৰাস্তাত বেছি বনাই মানুহ কৰিব লগা হৈছে। ৰাস্তাত নাই বেছি বেছি যাই আছোঁ আমি। গাড়ী আৰু এই অলপ তো পাই গ'লোঁ আমি বেছি বেছি আমাৰ ৰাস খোলা। এতিয়া পাৰ্কিং ক'ত জেগা পাওঁ আমি এইটো বেছি আছোঁ। এতিয়া গাড়ী চাড়ী থোৱা হৈ গ'ল আমাৰ। এতিয়া পেডেল যাই আছোঁ আমি, সুনিতা, মই, দাদা আছে। আমি এতিয়া ৰাসৰ ফালে আগজননী দি আছোঁ। বলক চাই থাকোঁ আগলৈ। ইমান দূৰৰ পৰা আহিছোঁ ৰাস চাব। নলবাৰীৰ পৰা আমি একেলগে আহিলোঁ ৰঙিয়াকলৈকে। আজি নলবাৰী আমি বহুত দুখিত, আমাৰ নলবাৰী ৰাস নাই। কিন্তু এইবাৰ আমি উপায় নাই আৰু মিছ কৰিছোঁ নলবাৰী ৰাসক, বহুত মিছ কৰি আছোঁ নলবাৰী ৰাসক, কিন্তু উপায় নাই। আমি আহিছোঁ এতিয়া এৰা ৰাসকলৈ, চাওঁ কি হয়। আৰু হৈছে অনন্ত কলিতা সোঁৱৰণিত, তেওঁৰ সোঁৱৰণিত কিবা থিয়েটাৰ আছে, ভাগ্যদেৱী থিয়েটাৰ চলি আছে ইয়াতে। বহুত হৈছে, বহুত ধেৰ মানুহ আছে। চাওঁ কি হয় আগত। মানুহৰ সমান পাগল হৈ গৈছে মানুহ। মন্দিৰ আমি তালৈকে যাই আছোঁ এতিয়া, কিন্তু মানুহৰ সমাগম বহুত হৈছে। আমি এতিয়া প্ৰৱেশ কৰোঁ ধুনীয়া মণ্ডপৰ ভিতৰত। চাওঁ কি ৰাসলীলা একদম চলিছে, মানুহৰ সমাগম একদম বিৰাট। এনেধৰণৰ উপস্থিতি নিশ্চয় পাম। ভক্তগণ ৰাইজ সঞ্চয়ৰ প্ৰতি যাতে সহায় হয় তাৰ কাৰণে অযথা ভুল নকৰিবৰ বাবে আহ্বান জনাইছোঁ। ভুল নহয় তাৰ বাবে নিৰ্দিষ্ট মানে যোন আমি ৰাধাকৃষ্ণৰ হেৰি আজি 4 দিনীয়া কাৰ্যসূচী টোটেল আছিল 7 দিনীয়া কাৰ্যসূচী। এইটো আছে ৰঙিয়াৰ ফালে, ৰঙিয়াতে হৈ আছে। ৰঙিয়াৰ পৰা আপুনি কুমৰিঘাটে যোৱা ৰাস্তাত পাব, আপুনি আহিব পাৰে আপোনালোকে। আজি 4 দিন হ'ল আৰু টোটেল 7 দিনৰ কাৰ্যসূচী। আছে হৰি মন্দিৰ, এইটোৱে হ'ল মেইন মন্দিৰ আৰু মন্দিৰ। ৰেকৰ্ডিং হৈ গৈছিল। আপোনালোকৰ সহায় সহযোগিতাৰ বাবে আপোনালোকৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কিন্তু এটা বিশেষ ঘোষণা, তৰলে বাৰৰে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি অহা 23 নৱেম্বৰ 6 আঘোণ মঙলবাৰে প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কি চালা এতিয়া যে ৰাসত জিলাপি খুৱাব নে নোখোৱা এতিয়া? মুখ্য কাৰ্যালয়লৈ আহি পঞ্চম ভুক্ত শ্যাম ৰৈ বা কি চালা ধন্যবাদ। শ্যাম দা কি চালা আপনি?
প্ৰথমবাৰ আহিছে এইবাৰ, প্ৰথমবাৰ হৈছে কিন্তু গম পোৱা নাছিলো আমি প্ৰথমবাৰ আহিলো এইবাৰ। চাই পেলাই এতিয়া আগত দেখি ওলাই থাকিব আৰু কি যাওঁ কি যাওঁ আমি কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা খাওঁ এতিয়া আমি আমাৰ ওলাই যাওঁ অলপ বাহিৰত বহুত মানুহ স্বেচ্ছাসেৱকসকলক অনুৰোধ আহিছোঁ চাওঁ ঘৰ বিয়া ক্ষেত্ৰ মাজৰ দেখা পাওঁ কি যাওঁ ট্ৰেইন এক্সপ' আহিছে এক্সপ'খনৰ ভিতৰত চাই আহিব আমি কি দেখা পাওঁ অলপমান নজৰ দি আহোঁ আমিও দোকান বহুত দোকান ভেৰাইটিজ দোকান বিভিন্ন দোকান কি আৰু আজি কিনি দিলো না পইচা বহুত খৰচ সেগুলো আমি সবাই আমি সবাই বাজারে বস্তু কিনি দিলো সবাই আজি কিমান আজি চামে আমি না চশমা চম্পা বাপরে নয়াটা চাকিব বেয়া লাগা নাই ঠিকে আছে লাগা নাই ন আমার মানুষে চশমা ললে নতুন চশমা গোয়া যাওয়ার নাই জানো একদম পুরা একদম দেখান চশমা না না একদম সুনীল চেট্টি আন লাগাইছে জিএসি আছে আর যেতিয়াৰ পৰা ইমান মানুহৰ পৰা ওলাইছে এই থিয়েটাৰখন ভাঙিছে তাৰপিছত ইমান মানুহৰ সমাগম হৈছে ৰাস্তাত বাপৰে বাপ মানুহ থিয়েটাৰ শেষ ৰাসো শেষ আমাৰ কাৰণে বৰ্তমান এতিয়া আমি পেডাল যাই পেলাই আমি গাড়ীক লৈ যাই আছোঁ গাড়ীক লৈ যাওঁ আৰু লাহে লাহে ঘৰত যাওঁ আৰু আমি আহি পালোঁ আহি পেলাই এতিয়া দেচোন এতিয়া বাই বাই আন্ধাৰ হৈছে ৰাতি হৈছে আৰু শুভরাত্রি শুভৰাত্ৰি তে দাদা যাব লগ পাম আৰু বাই বাই বলা বলা আমি আহিলো চাইছে ৰাস্তাচ ৰাস্তাচ আমাৰ নলবাৰীত যিহেতু ৰাস নাই এবাৰ আমি ৰঙিয়া তৰণিত যাই পেলাই আহিলো চালোঁ চাই পেলাই আমাৰ কাৰণে ফাৰ্ষ্ট টাইম তাতে কিন্তু 87 টাইম হৈয়ে আছে চ' ভালে লাগিল আমাৰ যাই পেলাই ভাল লাগিল এতিয়া আমি ঘৰে ঘৰে যাই থাকোঁ যিহেতু 10টা বাজি ৰাতি হ'ল গুড বাই শুভৰাত্ৰি জয় আই অসম